তো আপনার কুমারিঘাটের পৰা জালা রোড এইটো দৰংগা নদীটো কি হ'ল এইটো এইটো ভাঙিল কেনেকুৱা বানপানীত ভাঙি গেল আজি কেনেকুৱা সন্মুখীন হৈছে এতে রাইজেতো বিশেষ সম্মুখীন হাজার হাজার রাইজ স্কুলের ল'ৰা ছোৱালী ইয়াতে 18টামান স্কুল কলেজ 18টামান আছে ইয়াতে সমস্ত স্কুলের ল'ৰা ছোৱালীবিলাকৰ যাতায়াত বন্ধ হৈ গেল পৰা ক'লৈকে যোৱা আছিল এই দলংটো কুমাৰীকাটা হয় এইপিনে আমাৰ পাগলা পাৰ হয় পাগলা পাৰ হৈ পেলাই এইটো বহুত পাব্লিক অহা যোৱা কৰে এই ৰাস্তা দি এতিয়া কি নদী আছিল? হা কি নদী দৰংগা নদী কেনেকুৱা ভাঙিল এইটো আগত পূৰা ভাংছিল বানপানীতে ভাংছে এতিয়া ডাঙৰকৈ বানপানী আহি গ'ল এই বানপানী মানে পূৰা ভাঙাই দিলে এইবাৰ বহুত ডাঙৰ বানপানী আহিলে এইবাৰ কেনেকুৱা অসুবিধা হ'ল এতিয়া অসুবিধা মানে এই চুলি পুলি স্কুলত অহা যোৱা সেইগিলাই অলপ দিগদাৰ হৈছে স্কুলত ষ্টুডেণ্টগিলা কেনেকৈ যাব এতিয়া এই ৰাস্তাটো ব্লক হৈ গ'ল এতিয়া এই নতুন দলংটো এতিয়া সোনকালে নবনালে এতিয়া ভাল নহ'ব